আছোঁ দোকানত আৰু সিদিনা যে গাড়ীখন দিছিলোঁ 150 পালচাৰখন তো 15 আগষ্টৰ দিনাই নেক্সট দিনাই বিক্ৰী হৈ গ'ল। তো আপোনালোকে দুই এটাই আজিও ফোন মাৰি আছে। তো মই কৈ আছোঁ মোৰো এটা ভুল হৈছে যে ভিডিঅ'টো বনাই দিলে মই তেতিয়াই গম পালোঁ হয় যে যাই ফোন মাৰি আছে সিহঁতে গম পালা হয় যে ভিডিঅ'টো চাই কিনে। তো গম পোৱা নাছিলে সেইকাৰণে ফোন মাৰিলে আৰু সুধিলে দুই এজনে সুধিলে এতিয়া ইমান সোনকালতে সঁচা না মিছে। তাৰপিছত মই ক'লোঁ হয় ভাই, কাৰণ কিয় ভাল গাড়ী কম টাইম নাথাকে। মই ভিডিঅ' দিছোঁ, ভিডিঅ' দিয়াৰ পিছতে অলপ টাইম পিছতে আহি কিনে ডাইৰেক্ট যোগাযোগ কৰি কিনে লৈ গুচি গ'ল। তো সেইটো আৰু গাড়ীখন বিক্ৰী হৈ গ'ল। আৰু নেক্সট এখন আছে, কাৰোবাক যদি চাৰি চকা এখন লগা আছে তো 2019-ৰ এল্টো 800। তো আপোনাক ভিডিঅ'টো দি আছোঁ, কালি সোমবাৰে মই ভিডিঅ'টো দি আছোঁ। তো আপোনালোকে চাই ল'ব পাৰিব। আৰু গাড়ীখনৰ দামটো আপোনাৰ গাড়ীখন টোটেল ৰিভিউ দিয়াৰ পিছতহে আপোনাৰ দামটো কম। তো সেইটো কাৰণে সৰু এটা আপডেট দিয়াৰ কাৰণে, কাৰণ কিয় যিহেতু গাড়ীখন বিক্ৰী হ'ল সেইটোৰ কাৰণে। আপোনালোকেতো গমেই পোৱা নাছিল যে বিক্ৰী হ'ল না নাই। তো সৈতে বাৰে বাৰে ফোন মাৰি আছে যে গাড়ীখন চাব যাব পাৰিম নে। বা সেই কালিতো এটা এনেকুৱা হ'ল, তাৰমানে কি মই দোকানত থাকিলোঁ, যোৱাকালি দোকানত আছিলোঁ যিহেতু বজাৰ আছিলে। তো আহি কিনে বজাৰ আহি পাইছে, তাৰপিছত কৈছে দাদা মই আনন্দ বজাৰতে আছোঁ দে, আপোনাৰ গাড়ী এখন আছিল বোলে বিক্ৰী কৰিব লাগে, তো আপুনি দেখুৱাব পাৰিব নেকি এতিয়া। তাৰপিছত মইতো ক'লোঁ দে মইতো কালিয়েতো গাড়ীখন বিক্ৰী হৈ গ'ল। তো সেইটোৰ কাৰণে অলপমান দিগদাৰ হয়। লাষ্টত কৈছে কিয় যোৱাকালি গাড়ী বিক্ৰী হৈ গ'ল, মই আজি আহিছিলোঁ, কালি আপোনাক ফোন মাৰিছিলোঁ। হয় ফোন মাৰিছিলোঁ, কিন্তু ৰিচিভ কৰিব পৰা নাছিলোঁ কিবা এটা কামৰ কাৰণে। তো আৰু সেই আৰু আতুৰ থাকে। ভিডিঅ'ত কৈছোঁৱে প্ৰথমতে যে সোনকালে বিক্ৰী কৰা হ'ব, কাৰণ পইচা পাতিৰ লেনদেন থাকিলে সোনকালে বিক্ৰী কৰা হয় সেইটোৰ কাৰণে। তো এনেকুৱা আৰু চাই থাকিব ভিডিঅ'গিলা। আপোনালোকে ভাল ৰেছপঞ্চ দি আছে। তো যিকোনো গাড়ী এখনৰ আপোনালোকে পটকৈ হেৰি কৰে। তো যদি এনেকুৱা গাড়ী পাওঁ আৰু ছেকেণ্ড গাড়ী যদি কেতিয়াবা ভাল কণ্ডিশ্যনত যদি ছেকেণ্ড গাড়ী পাওঁ, তেনেহ'লে আপোনালোকক জনাম। আপোনালোকে চাই কিনে যদি ভাল হয় আপোনালোকে চাব আহিব, ডাইৰেক্ট আহিব। তাৰমানে কি গাড়ী আপডেট দিয়াৰ লগে লগে, ভিডিঅ'টো আপলোড দিয়াৰ লগে লগে কিছুমানে আধা ঘণ্টা 10 মিনিটতে মানে কি ভিডিঅ'টো চোৱাৰ লগে লগে কিছুমানে কল কৰি কিনে, যদি ওচৰৰ হয় মানুহটো আহি কিনে ডাইৰেক্টলি চাই কিনে তাৰমানে গাড়ী বন্দবস্তি কৰি কিনে যদি পচন্দ হয় মিলে, তেনেহ'লে বন্দবস্তি কৰি বাইনা চাইনা কৰি থৈ যায়। সেইটো কাৰণে দিগদাৰ হয়। তো আপোনালোকে নেক্সট টাইম আৰু এনেখন গাড়ী পাওঁ যদি আৰু দেখুৱাম, আপোনালোকে চাই থাকিব। আৰু যদি এল্টো আছে কাৰোবাই যোগাযোগ কৰিব পাৰে। মোৰ লগত এখন এল্টো আছে, 2020-ৰ এল্টো হয়। তো 800 এল্টো 800 আছে। তো আপোনালোকক যোগাযোগ কৰিব। 50,000 অনুমানিক 50,000 চলিছে। তো টোটেল ৰিভিউ দিম সোমবাৰে ভিডিঅ'টো চাব। ভিডিঅ'টো চালে সম্পূৰ্ণ গাড়ীখনৰ ভিডিঅ'টো চাই কিনে আপোনালোকে গম পাব। তো আজিলৈকে মানে লগ পাইছোঁ নেক্সট ব্লগত। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এইটো নতুন ভিডিঅ'টো দি আছোঁ নতুন চেনেলত, তো এইটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ভিডিঅ' চাই থাকিবলৈ।